নমস্কাৰ ৰাইজ আমি অতি ভাল লগা খবৰ এটা আপোনালোকলৈ লৈ আহিছোঁ আপোনালোকে জানিছেই বহুজনে বোধ কৰোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি সপোন আছিলে যে প্ৰশাসনক বেছিকৈ ৰাইজৰ কাষ চপাই অনা তাৰ এটা পৰিণতি স্বৰূপে তাৰ এটা সুন্দৰ ৰূপান্তৰিত ঘটিছে এই সমজিলা মৰ্যাদা লাভ কৰাত আমাৰ বহু ঠাই আমাৰ লাভ কৰিছে সমজিলা মৰ্যাদা তাৰ লগতে আমি গহপুৰ অন্যতম মাননীয় কেবিনেট মন্ত্ৰী নন্দিতা গাৰ্লুছা মেডাম আহিব আমাৰ মাজলৈ তেওঁ আহি গহপুৰখনিক এটা পূৰ্ণাংগ ৰূপত সমজিলা হিচাপে ঘোষণা কৰিব এটা আনুষ্ঠানিকতা হ'ব আমাৰ মাজত আমাৰ অফিচৰ আমাৰ যিটো এছডিঅ' চিভিল অফিচৰ আগৰ এছডিঅ' চিভিল এতিয়া কো ডিষ্ট্ৰিক্ট বুলি কয় সমজিলা আয়ুক্ত কাৰ্যালয় হ'ব তাৰ ফ্ৰণ্টত যিখন পেৰেড গ্ৰাউণ্ড আছে তাতে আমি এটা সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰিছোঁ গতিকে ৰাইজৰ উপস্থিতি আপোনালোক প্ৰতিজন ৰাইজৰ উপস্থিতি আমি অন্তৰৰ পৰা কামনা কৰিছোঁ আপোনালোক আহিলেহে আমি আমাৰ সঁচাকৈ ভাল লাগিব যে আপোনালোকৰ কাৰণেই যিহেতু গোটেই সকলো প্ৰক্ৰিয়াবোৰ এই যে যিখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ভাবিছে তেওঁৰ ভিজন তেওঁৰ পৰিকল্পনা আৰু আমাৰ যি কৰ্ম এই সকলোখিনি আচলতে ফুল হৈ ফুলিব পূৰ্ণাংগ ৰূপ পাব যদি আপোনালোকৰ উপস্থিতি আমি দেখা পাওঁ বা ভাল লাগিব আপোনালোকেও গোটেই কথাখিনি গম পাব আচলতে কেনেকৈনো গোটেই পদ্ধতিগতভাৱে আমি আগবাঢ়িছোঁ সমজিলাৰ ফালে গতিকে ৰাইজৰ উপস্থিতিটো মই অন্তৰৰ পৰা কামনা কৰিছোঁ এই সুযোগতে সময় 11 বজাত প্ৰথমতে আমাৰ অফিচতে আমাৰ যিটো কাৰ্যালয় আছে তাতে আমাৰ শিলাফলকৰ উন্মোচন কৰি মাননীয় মন্ত্ৰী ডাঙৰীয়ানীয়ে আমাৰ ফ্ৰণ্টত পেৰেড গ্ৰাউণ্ডৰ ফ্ৰণ্টত থকা প্ৰগ্ৰেমটো আনুষ্ঠানিকভাৱে তেওঁ ঘোষণা কৰিব আমাৰ সমজিলা গহপুৰৰ সমজিলা ঘোষণা কৰিব গতিকে এই সুন্দৰ ঐতিহাসিক মুহূৰ্ত ক্ষণৰ সাক্ষী হ'বলৈ আপোনালোক সকলো আহিব ইতিহাস সৃষ্টিকাৰী আচলতে এইবোৰ মুহূৰ্ত আৰু ভাল লগা দিন গহপুৰবাসীৰ কাৰণে ভাল লগা দিন গতিকে আপোনালোক সকলো আহিলে মই কৃতজ্ঞ হ'ম আপোনালোক সকলোৰে ওচৰত